গাইছ আপোনালোকে চাহ খালে নে? আমি চাহ তাহ খালো। মই খালো বাৰু। খাই বৈ আৰু অকণমান ৰ'দ ল'বলৈ আহিছোঁ। তুমিও চাগে চাহ তাহ খাই আজৰি হৈ তোমাৰ লগতে থকা মামখনকো উলিয়াই লৈ গুচি আহিলা ৰ'দ ঘাই ল'বলৈ। বাৰু যিহেতু তুমিও চাহ তাহ খাই ওলাই আহিলা ৰ'দ ঘাই ল'বলৈ, अच्छा তোমাক কথা এটা সুধিম, বেয়া চেয়া নাপাবা দেই। ठीक है তুমি বাৰু ভিতৰত নীলা বাঙিয়া এটা পিন্ধি আছা নেকি বাৰু? এতিয়া ময়দা কি কয় মাৰি থৈ আহিছোঁ, ৰুটি বনাবগৈ লাগিব। अच्छा গাখীৰ চাখি খীৰালোঁ, খীৰাই কৰি আৰু অকণমান ৰ'দটো লওঁ। ৰুমটোত ঠাণ্ডা পৰিছে, অলপ ৰ'দেই নপৰে। আপোনালোকে ক'লে চাহ খালে মজা লাগিছে, ধুনীয়া ৰ'দ। এনেকৈ অকণমান ৰ'দ লগাব লাগে গাটোত, হয় নহয় গাইছ? যাওঁ ৰুটিকেইটা বেলো ৰ'দ লৈ অকণমান, তাৰপৰা কামত লাগি যাম আৰু গাইছ। বাই বাই। আৰু গাইজ, মই এনেকুৱাবোৰ অসভ্যালি কিছুমান মহিলাক দেখিব নোৱাৰোঁ। সেইটো কাৰণে মই দুষাৰমান কওঁ, তোমালোকে বেয়া চেয়া নাপাবা। কাৰণ তোমালোকে নিজে চিন্তা কৰা, তাই ভিডিঅ' বনাবলৈ নিজৰ ভিতৰৰ নীলা পেণ্টটো দেখুৱাবলৈ আহিলে, তাই আকৌ ৰ'দ ল'বলৈ আহিছোঁ বুলি কৈছে। তাই মাত্ৰ 25 ছেকেণ্ড মানেহে ৰ'দ ল'লে। 25 ছেকেণ্ড ৰ'দ লৈ তাই সোমাই গুচি গ'ল। একচুৱেলি গাইজ, তাই ৰ'দ ল'বলৈ ওলাই অহা নাছিলে। আচলতে গিৰিয়েকে কালি আনি দিছিলে হ'বলা নীলা জাঙিয়া পেণ্ট এটা। তাকে ৰাইজক অকণমান ফাক কৰি দেখুৱালে আৰু যে জাঙিয়া নতুন। পিছে জানিবলৈহে মন থাকিলে তাই ভাগৰ জাঙিয়া কিমান চাইজৰ খায়। ৰাতি ৰাতি এই বেঙেনাটোত অলপ মিঠাতেল অকণমান সানি ল'বি। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। সানি লৈ কেনে তোৰ মাইকীহঁত আছে যদি মাইকীহঁতৰ ওচৰত দিবিগৈ দেই। বাকী তই লৈ থকা বেঙেনাটো এটা কাম কৰ, মিঠাতেল অকণমান ল'বি, নাৰিকল তেল অকণমান ল'বি, লৈ দুটাকে সমানে এনেকৈ মিক্স কৰি পেলাবি। ভাল ধৰণে মিক্সটো কৰি লোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ সানি ল'বি। এনেকৈও সানিবি আৰু এনেকৈও সানিবি। সানি লোৱাৰ পিছত ভৰাই থৈ দে আৰু। কিন্তু এনে ভৰাই থৈ দিলে নহ'ব, মাজে মাজে এইটো 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 এনেকৈও কৰিব লাগিব। তেতিয়াহে অতি সোনকালে এতিয়া গাইজ, তোমালোকে মোক উত্তৰ এটা দিয়াচোন। সেইজনীতো আমাৰ নিজৰ তেজৰ জীয়ৰী হয়, আমাৰ অসমীয়া সন্তান হয়। তাৰ মুখৰ ভাষা আৰু তাৰ বেঙেনা লৈ থকা বস্তু তোমালোকে দেখিছা নাই? এইবোৰ হৈছে আমাৰ অসমীয়া ভিডিঅ' ক্ৰিয়েটৰ, মানে কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে এহেঁতি জন্ম লৈছে। এতিয়া এইবোৰক তোমালোকে কি দুখ দিবা? না মাকক না বাপেকক। এতিয়া কিছুমান মানুহে কয় মাক চাই জীয়েক, বাপ চাই বেটা। बात तो सही है এতিয়া তোমালোকে কোৱাচোন বাৰু, এই ভাগৰ মাকজনীক দুখ দিবা নে কাক দুখ দিবা? সঁচাকৈ দেই গাইজ, কিনো দিনকাল আহিলে, কি যে আৰু দেখিম আৰু। এনেকুৱা মাৰিলে মাৰি মাৰি পানী উলিয়াই দিলে। এতিয়া বাৰু তোমালোকে কোৱা, এই ভিডিঅ'টো বাৰু কি ভিডিঅ' হ'ল? কোনে কি শিকিব পাৰিব এই ভিডিঅ'টোৰ পৰা? এনেকুৱাই মাৰিলে মাৰি মাৰি বোলে পানী উলিয়াই দিলে। চাগে মাৰি মাৰি ওলাই দিয়া পানীটো তাই গিলি থৈ দিছে, সেইটো কাৰণে পেটটো উপহি আছে হ'বলা। সঁচাই যদি গৰ্ভৱতী মহিলা বা তাইৰ গাত সন্তান আছে, কিন্তু তেনেকৈ ক'ব নাপায়। যদিহে গৰ্ভৱতী হয়, এনেকুৱা টাইমত তাই কেনেকৈ ভিডিঅ' বনাইছে দেখিছা নাই? মাৰি মাৰি পানী উলিয়াই দিলে বোলে। হেৰ' ক'ত ওলালে পানী? টিউবেলটো পুতোঁতে যে ভাগৰি যোৱাকৈ পানী উলিয়াই মাৰি দিয়াটোকে কৈছে। প্ৰথম টিউবেলটো পুতোতে ভাগৰি যোৱাকৈ পানী মৰা কথাটোহে কৈছে তাই। ডবল মিনিং কৰিবলৈ আৰু লেউৰি জেগা নাপালি। আমি কেলা একদম নুবুজা নুশুনা ল'ৰাহে, সেইটো কাৰণে তহঁতৰ নিচিনাবোৰক আমি ৰোষ্টিং মাৰোঁ। কি যে হ'বই তহঁতৰ, ইমান কেলা ৰোষ্টাৰকেইটাও কেলা ৰোষ্ট মাৰি থাকে, কিন্তু লাজ নালাগে অ' এহেঁতৰ।